खुलुमबाय रायजोफोर नोंथांमोना गोबाङानो मिथिखागौ जानांगौ बिथां राजु नार्जारिखौ राजु नार्जारिया सोर राजु नार्जारिया सासे इउपिपिएल पार्टीनि जेनेरेल सेक्रेटारि राजु नार्जारिया दा गावसोरनि इउपिपिएल पार्टीनि जानानै मा बुंखौ फैगौ बिसायख'थिनि थाखाय माने फैगौ 2025 बिटिआर इलेक्शननि थाखाय बिथाङा मा बुंखौ माने ओरैबायदि बुंबाय ससियेल मिडियानि गेजेरजों निउसनि गेजेरजों फैगौ इलेक्शननि थाखाय माने गुबुन गुबुन पार्टीनि जिकुनु पार्टीनियानो जा गासैबो माने इउपिपिएलआव जइन जानो थाखाय लाइन फाथिनानै दं होननानै बुंदों दा लाइन फाथिनानै दं होननाय आरो जइन जादों होननाय माने गेजेराव फाराग थायो आरोना जइन जानायनि खोथाया बेलेग आरो लाइन जइन जानो थाखाय लाइन फाथिनानै दं बे खोथाया जाबाय बेलेग गेजेराव फाराग थायो दा फारागा बेसेबां खयथ' जइन जानो थाखाय लाइन फाथिना दंमारोना गैमारा ना जइन जाबाय थादों ना जइन जानो लाइन फाथिना दं होननाय खोथाया मिसा बेफोरखौ गासैखौबो नोंथांमोना माने मिथिना लानो हागोन बिथाङा निउसनि गेजेरजों मा बुंखो सब বিপিএফ বুলি নহয় প্ৰত্যেকটো দল সংগঠন আমাৰ বিটিআৰত যিমান মানে ৰাজনৈতিক দল আছে বা বিভিন্ন সামাজিক সংগঠনবিলাকৰ লগত জড়িত থকা আমাৰ বাঘা নেতাবিলাক আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শৰ লগত আকৃষ্ট হৈ পেলাই তেখেতসকলে দলত যোগদান কৰি আছে আজিৰ তাৰিখত বিটিআৰ অঞ্চলত গোটেই বিটিআৰ অঞ্চলত মানে ইউপিপিএলৰ যে কাম কাজ ইউপিপিএলৰ যে নীতি আদৰ্শ আমি যাতে শান্তি স্থাপন কৰিব পাৰিম আমি যে মানুহৰ মন জয় কৰিব পাৰিম মানুহৰ গৰীব দুখীয়া জনতাৰ মানে উন্নয়নৰ কাৰণে তেখেতসকলৰ ভালৰ কাৰণে বহুত আমি ভাল ভাল আঁচনি তৈয়াৰ কৰিব পাৰিছোঁ ইনক্লুডিং বড'ফা সুপাৰ 50 মিছন আলাৰী চৰাং বিথাংখি মাইনাও চৰাং বিথাংখি আমাৰ অনসাই বিথাংখি জ্ঞান চৰাং বিথাংখি ৰক নিৰ্মূল বিটিআৰ তেনেকুৱা বহুত আমি মানে ৰাইজৰ ফলপ্ৰসূ যে আঁচনিবোৰ আমি ল'বলৈ সক্ষম হৈছোঁ ইয়াৰ ওপৰতে মানুহে খুশ হৈ পেলাই ভাল পাই পেলাই সকলোৱে এতিয়া ইউপিপিএলত যোগদান কৰিবলৈ ডেইলি আমাৰ লগত যোগাযোগ কৰি আছে আমি বহুত জায়গাত আমি সময় দিব পৰা নাই কিন্তু আমি লাহে লাহেকৈ এই চিডলি মানে যি আমাৰ নিৰ্বাচন হ'ব বাই ইলেকশ্যন হ'ব ইয়াৰ মানে পিছতে আমি সকলোকে আমি আমাৰ দলত আমি জইন কৰাম মানে কোনে জইন কৰিব বা কিমান কিবাই জইন কৰিব এইটো মানে আজি আপোনালোকক ইয়াতে ক'ব পৰা অৱস্থাত মই নাই কিন্তু একত্ৰীকৰণৰ আলোচনা বা আমাৰ মানে বিপিএফ আৰু ইউপিপিএলৰ মাজত যি বুজাবুজি যে আলোচনা দুইটা দলে মিলি পেলাই নিৰ্বাচন খেলা বা ভৱিষ্যত আমাৰ বিটিআৰ অঞ্চলৰ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে বা ভৱিষ্যতৰ ৰাজনীতিৰ কাৰণে দুইটা দলৰে ভালৰ কাৰণে আলোচনা বিলোচনা চলি আছে বহুত লানি আলোচনা হৈ গ'ল এই আলোচনাবোৰ এটা একদম পজিটিভ দিশত আগবাঢ়ি আছে এতিয়া মাজতে যি চিডলি ইলেকশ্যন আহিছে এই চিডলি ইলেকশ্যন মানে অহাৰ কাৰণে কিছুমান আমাৰ এতিয়া আলোচনাত মানে কিবা হৈ আছে গতিকে ফিউচাৰত আকৌ এটা আলোচনাটো মানে আৰম্ভ হ'ব আৰু আগুৱাই যাব এইটো মই কামনা কৰোঁ যেহেতু বহুত পজিটিভ দিশত গৈ আছিলে ফিউচাৰতো এইটো পজিটিভ দিশত লৈ গৈ এটা লজিকেল এটা কনক্লুজন হ'ব বুলি মোৰ এতিয়াও আশা আছে ইয়াৰে মাজত আমাৰ কিছুমান নেতাৰ যি বক্তব্যবিলাক ওলাইছে এইটো ক'ব গ'লে বহুত আকৰ্ষণীয় যিবিলাক আলোচনাত জড়িত আছে আমাক মানে জনাইছে যে ডিছকাশ্যনটো বহুত পজিটিভ দিশত আগবাঢ়িছিলে এতিয়া মাজতে যে আমাৰ ইলেকশ্যন অহাৰ কাৰণে আমি আলোচনাত কোনো কণ্ডিশ্যন বিচৰা নাই আমি বিপিএফক কোনো কণ্ডিশ্যন দিয়া নাই আলোচনাৰ কাৰণে আৰু বিপিএফো তেনেকৈ আমাৰ ওপৰত কণ্ডিশ্যন মানে জাপি দিব নালাগে কোনো কণ্ডিশ্যন নোহোৱাকৈ আমি এতিয়া আলোচনা কৰিব লাগে আমি দুইটা দলৰে ভালৰ কাৰণে ফিউচাৰত এটা আমি মানে আলোচনাটো লৈ নিব লাগে কাকবা এৰা কাকবা লোৱা এইটো আলোচনাৰ উদ্দেশ্য হ'ব নালাগে আৰু আমাৰ যেহেতু চৰকাৰ চলি আছে মই আগতো স্পষ্ট কৰি দিছোঁ যে আমাৰ বিজেপি আৰু ইউপিপিএলৰ যে এলায়েন্স বিটিআৰত মানে 2025 চনলৈকে চলিব অসমৰ যে আমাৰ চৰকাৰ চলি আছে ইউপিপিএল বিজেপি আৰু এজিপি এইটো চৰকাৰ আমাৰ 2026 চনলৈকে চলিব আৰু আমাৰ ইউপিপিএল সমৰ্থনটো থাকিব আমাৰ দিল্লীত এনডিএ যে এলায়েন্স আছে এনডিএ এলায়েন্সত আমাৰ ইউপিপিএলৰ পূৰ্ণ সমৰ্থন আছে এইটো 2029লৈকে চলিব তাত কোনো বাধা নাহে তাত কোনো মানে তেনেকুৱা ব্যাঘাত জন্মা কাম আমি নকৰোঁ
মানে দুটা পাৰ্টি আশাবাদীৰ কাৰণে আলোচনাটো চলি আছে নহলে সময় নষ্ট কৰিবলৈ কোনে ইয়াতে আলোচনা কৰিবলৈ যায় BPFও আশাবাদী মই ভাবো আৰু আশাবাদী নহলে তেখেতসকলে আলোচনাতে অংশগ্ৰহণ কৰিব নালাগে আমাৰ নেতৃত্বও আশাবাদী BPLৰ নেতৃত্ব বহুত আশাবাদী এইকাৰণে আমি আলোচনাত অংশগ্ৰহণ কৰিছো আৰু এইটো আগুৱাই নিছো চাওক আপোনালোকে মোতকে বহুত অভিজ্ঞ হয় আপোনালোকে বহুত ইলেকশ্যন কভাৰ কৰিছে আপোনালোকে এনালিচিছ বা তেনেকুৱা আপোনালোকৰ চলি থাকে গতিকে প্ৰত্যেকটো নিৰ্বাচনটো বেলেগ বেলেগ মানে বিধানসভা নিৰ্বাচন বেলেগ লোকসভা নিৰ্বাচন বেলেগ আমাৰ BTRৰ নিৰ্বাচনটো বেলেগ পঞ্চায়ত ইলেকশ্যনবোৰ বেলেগ গতিকে প্ৰত্যেকটো ইলেকশ্যনত আপোনালোকে যে ৰিজাল্ট এইটো বেলেগ বেলেগ হ'ব গতিকে আপুনি নিজে ক'লে যে মানে বিধানসভা সমষ্টিত আমি ইলেকশ্যনত যোৱা বিধানসভা ইলেকশ্যনত আমি বহুত ব্যৱধানত জিকিছো যিহেতু এইবাৰতো বিধানসভা আমাৰ নিৰ্বাচন ইয়াতে আপোনালোকে ব্যৱধানটো চাব যে বহুত বেছি হ'ব আজি অনাৰেবল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আজি যি বাই ইলেকশ্যন আছে 5টা আমাৰ অসমত 5টা সমষ্টি এইটো ডেট ডিক্লেয়াৰ দিছে এইটো কাৰণে মই ধন্যবাদ দিছো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কিয়নো এই 5টা সমষ্টিত জনপ্ৰতিনিধি নোহোৱাকৈ চলি আছিলে যোৱা কেইমাহমান ধৰি গতিকে এতিয়া আকৌ এই 5টা যে আমাৰ বিধানসভা সমষ্টি আছে ইয়াৰ ৰাইজসকল নিজৰ প্ৰতিনিধি পাবলৈ গৈ আছে আৰু 5টা আমাৰ যে সমষ্টি আছে 5টাতে আমি NDA হিচাপে খেলিম 3টা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মানে প্ৰাৰ্থী থাকিব এজনকে আমাৰ UPPL আৰু AGPৰ প্ৰাৰ্থী থাকিব বঙাইগাঁৱত AGP থাকিব আৰু চিডলিত আমি UPPLে থাকিব গতিকে আমি চিডলি বিধানসভাত আমি পূৰ্ণ দমত কাম কৰি আছো আমি আৰু বহুত কনফিডেন্ট যে আমি চিডলি বিপুল ভোটত আমি জিকি যাম ইয়াতে কোনো প্ৰশ্ন নাই কাৰণ এইটো বাই ইলেকশ্যন হয় আগতে UPPLে জিকিছিলে গতিকে এইটো UPPLৰে চিট আছিলে যোৱা MLA ইলেকশ্যনতো দেখিছে আমি বহুত ব্যৱধানত মানে তাতে UPPLে জিকিছে গতিকে ইয়াত কোনো সন্দেহ নাই যে ইয়াত UPPLে জিকিব আৰু বিপুল ভোটত জিকিব কোনটো দল টক্কৰত ইয়াততো বেলেগ পাৰ্টি নাই বেলেগ পাৰ্টি ইয়াতে নাই ক'ব গ'লে ইয়াতে খালি BPF আৰু UPPLে আছে তো যদি BPFে প্ৰাৰ্থী দিয়ে তেনেহ'লে BPF আৰু UPPL মাজতে কণ্টেষ্টটো হ'ব কিন্তু কণ্টেষ্টটো হ'লেও মানে বহুত কমফৰ্টেবলি UPPLে জিকি যাব আমাৰ পাৰ্টি তেনেকুৱা আবেদন দিবলৈ চিষ্টেম নাই এটা পেনেল বনোৱা হৈছে পেনেলত আমি 4-5জনৰ নাম আছে তাতে আৰু ইয়াতে মই আপোনালোকক ক'ব পৰা অৱস্থাত নাই আমাৰ দলে মোক এইটো অথৰাইজ কৰা নাই নামবিলাক ইয়াতে ক'বলৈ কিন্তু আমাৰ 5জনমান মানুহৰ নাম পেনেলত আছে আৰু আমি দলৰ পৰা এটা ইম্পাৱাৰ্ড কমিটি বনাই দিছোঁ এই ইম্পাৱাৰ্ড কমিটিৰ চেয়াৰমেন আমাৰ উঠাও ব্ৰহ্ম ডাঙৰীয়া হয় উঠাও ব্ৰহ্ম ডাঙৰীয়া তেখেতে অসম কেবিনেট মিনিষ্টাৰ হয় তেখেতৰ নেতৃত্বতে যিমান চিডলি ইলেকশ্যন ৰিলেটেড মানে সিদ্ধান্ত হ'ব এই সিদ্ধান্তবোৰ হ'ব প্ৰাৰ্থী চিলেকশ্যন কৰাৰ পৰা আদি কৰি যিমান আমাৰ নিৰ্বাচনীয় মানে কাম কাজৰ যিখিনি ৰণনীতি তৈয়াৰ কৰিব লাগে তেখেতৰ নেতৃত্বতে হ'ব অতি সোনকালে আমি মানে অলমষ্ট ৰেডি হৈ আছো সবেই বেলেগ বেলেগ জেগাত আছে কাম কৰি আছে ব্যস্ত আছে আমাৰ দলৰ মাননীয় সভাপতি তথা BTRৰ চিফ ছাৰ তেখেতেও মানে নাই এতিয়া আউট অফ ষ্টেচন হৈ আছে তেখেতে আছে অসমতে মানে আমি একলগ হ'ব পাৰে নাই সকলোৱে ব্যস্ত আছো আমাৰ কেবিনেট মন্ত্ৰী ছাৰো ব্যস্ত আছে সকলোৱে ব্যস্ত আছে আমাৰ মানে এটা চিটিঙত